আৰু এতিয়া গৈ আছোঁ লখিমপুৰ। এইখন বিয়া গাড়ী দেখোন, বিয়াখনকে খাই আহোঁ নেকি। মোবাইল এটা লখিমপুৰত ছফ্টৱেৰ মাৰিবলৈ দিয়া আছে, সেইটো ল'বলৈ গৈ আছোঁ। আৰু 2 দিন হৈ গ'ল, তো তাকে ভাবিছোঁ লৈ আনোঁ নেকি। আৰু ভিডিঅ'টো আপোনালোকৰ আগত দেখাই দিওঁ বুলি ভাবিছোঁ। আৰু 2টা টেক্সো পেন ল'ম বুলি ভাবিছোঁ, যিহেতু তান্ধাকালি আহিলে। সেইকাৰণে টেক্সো পেন 2টাও ল'ম, আৰু বিশাল মাৰ্কেটতো অলপমান সোমাম মানে। আৰু সিটো যিকোনো আপোনালোকক দেখাম আৰু কিবাকিবি, তো সেইটো চাই থাকক আৰু ভিডিঅ'টো। হেলমেট নিপিন্ধাকৈ কেতিয়াও বাইক চাইক নচলাওঁ, আৰু আপোনালোকেও নচলাব। নিজৰ ছেফটিত নিজে বচাই ৰাখক। আৰু মই একেবাৰে মানে য'ত গ'লেও হেলমেট পিন্ধিয়ে যাওঁ আৰু। গৈ প্ৰথম ফুটপাথৰ বজাৰ পালোঁ। চাওক, বেয়া নহয়, ধুনীয়া ওলাইছে কিন্তু। আৰু মোবাইলটো আজি থৈ যাবলৈ ক'লে, সেইকাৰণে থৈ আহিলোঁ। তো কাইলৈ লৈ যাবলৈ ক'লে, মানে ছফ্টৱেৰ মাৰি আছে, পেণ্ডিং দেখাই আছে। ইয়াতে কমলা আছিলে, কমলা 1 কেজি লৈ যাব লাগিব। দামটো কিমান সুধি মেলি। আৰু চাওক লখিমপুৰ, ৰাতি লখিমপুৰ কেনেকুৱা লাগিছে, পুৰা বঢ়িয়া লাগিছে। আপোনালোকে নক'লেও মই কৈ দিছোঁ, বঢ়িয়া লাগিছে। মজা। আৰু ই সৰু সুৰা 2টা বজাৰ কৰোঁ বুলি ক'লে, মানে চেণ্ডেল এযোৰ লৈ লওঁ বুলি ক'লে। মানে সোমাইছোঁ ইয়াতে। কমলা 1 কেজি লৈ ল'লোঁ, 50 টকা কেজি। তো আজি গৈ আছোঁগৈ ঘৰলৈ, আৰু কাম চাম নাই। সেইকাৰণে ৰাতিও হ'ল, ঠাণ্ডাও লাগিছে, গৈ আছোঁগৈ। আৰু অকণমান আগতে ডাবল হেলমেটৰ মানে নিপিন্ধিলে ফাইন কাটি আছে হা। তাতে কাটি আছে, ৰখাই নে নৰখাই সেইটোকে চাওঁ, আপোনালোকেও চাওক। অৱশ্যে ডাবল হেলমেটৰ কাৰণে নধৰিলেও বেলেগৰ কাৰণে হয়তো ধৰিছে চাগে, নাজানো আৰু কিহৰ কাৰণে ধৰি আছে। ধৰা নাই চাগে, এইটো ধৰা নাই। আৰু ডাবল হেলমেট পিন্ধিব লাগে, নিজৰ ছেফটিৰ কাৰণে, নিজৰ কাৰণে ভাল। কৰি আছে, নিয়ম বনাই আছে, আপোনালোকে কৰি যাব লাগে, বিন্দাছ জীয়াই যাব লাগে, বছ মজা। আৰু নেক্সট দিনা আপোনালোকক লগ পাই আছোঁ এটা নতুন জেগা নহয়, জেগাটো একেই হ'ব হা। মানে আজি টপিকটো অলপমান বেলেগ হ'ব। মানে মই মোবাইলটো আজি লৈ আনিম মানে, সেইটো কাৰণে কৈ আছোঁ। মোবাইল এটা ছফ্টৱেৰ মাৰি আছে, এতিয়ালৈকে হোৱাই নাই, আনি আছোঁ। ছাৰ্ভিচ চেণ্টাৰত আছোঁ, এতিয়া ইয়াত মাৰি চাম ছফ্টৱেৰ, যদি হয় হ'ব, আৰু নহ'লে যামগৈ আৰু। হ'ব লাগি আছে। আহিছোঁ যেতিয়া হ'বহে। আহিছোঁ যেতিয়া হ'বহে বুলি কৈছে। চাই লওঁ দেই। ৰখি আমনি লাগি গৈছেগৈ, কমেও 1 ঘণ্টামান হৈ গ'ল ৰখি থকা। আৰু এইযোৰ জোতা সেইদিনা অনলাইনত লৈছিলোঁ, 500 লৈছিলে নেকি, তেনেকৈ লৈছিলে। আৰু দেৰি হ'ব নি? মোবাইলত হৈ আছে নেকি? আৰু কাহিনী এটা হৈ গ'ল, মানে ছফ্টৱেৰটো ডাউনলোড হৈ থাকোঁতে কাৰেণ্টটো গুচি গ'ল, সেইকাৰণে ৰখি নাথাকিলেও লৈ আনিলোঁ। তো সেইকাৰণে ভাবিলোঁ বিশাল মাৰ্কেটত অলপমান সোমাই যাওঁ, আৰু নেক্সট দিনা আকৌ যাব লাগিব। চাই থাকক, বিশাল মাৰ্কেটত সোমাই আহিছোঁ আৰু এতিয়া চাই থাকক।
জেমছৰ ওপৰত আছে চাগে জেমছৰ ওপৰত আছে চাগে ভাল আছে চাৰ্জিং পান নাই দে কি এইবোৰ কিমান টিকেট নাই 56 এইবোৰ দুযোৰকে ল'ব লাগিব চাগে ইয়াত দুযোৰ আছে আৰু 59 60 60 টকা কিমান তুমি ল'লাই দেখোন মজা আৰু ল'বা নি কিমান খেলি no last thing to $700 ললিয়াতে 100 কল 100 কল ললিয়া আছে না কোনটো বিয়া নাই এইটো 200 টকা হয় 200 400 টকা কিন্তু 100 কল ললে 200 টকা কমাই দিবি কোম্পানী এনেকুৱা এটা লগ বেগ এটা সাইড বেগ এইটো মই অনলাইনত কৰোঁতে এইটো হেৰি 499 449 sorry কোনে কোনে নতুনকৈ বিয়া পাতিছে পুৰা আহিব পাৰে বঢ়িয়া বস্তু কালেকশ্যন আছে কি লাগে মানে কাঁহী বাতি পালে কি ল'বা নে কি পইচা ওলাইছে বুলি চাইছ কি বুলি ক'লে মাষ্টাৰ্ছ ফাইভৰ পৰা জাল আছে না দাদা এই জাল লাগিছিলে এইটো হেৰি সেইটো জালটো এইটো নহয় নহয়